আপুনি মন কৰিছেনে যে আমি কেৱল বৰষুণ হোৱাৰ অলপ আগত বা বৰষুণ হোৱাৰ সময়তে ডাৱৰৰ কালাৰটো ডাৰ্ক দেখা পাওঁ, কলা দেখা পাওঁ। ডাৱৰবোৰৰ কালাৰ কেনেকুৱা হয়, হোৱাইট নে ডাৰ্ক? ডাৱৰৰ কালাৰ হোৱাইট হয়। নহয়, ডাৰ্ক হয়। হোৱাইট, ডাৰ্ক। একচুৱেলি ডাৱৰৰ কালাৰ দুটাই হয়। আমি দুই ধৰণৰ ডাৱৰকে দেখা পাওঁ, হোৱাইট ডাৱৰ এণ্ড ডাৰ্ক ডাৱৰ। কিন্তু কেতিয়া হোৱাইট দেখা পাওঁ? যেতিয়া আকাশখন একেবাৰে ক্লিয়াৰ থাকে, ফৰকাল বতৰত আমি কি দেখা পাওঁ? ডাৱৰবোৰক হোৱাইট দেখা পাওঁ। আৰু বৰষুণৰ সময়ত ৰেইনি ছিজনত আমি ডাৱৰবোৰক জেনেৰেলি ডাৰ্কেন দেখা পাওঁ। বৰষুণ হোৱাৰ সময়ত আপুনি চাব ডাৱৰবোৰ ক্লাউডছবোৰ ডাৰ্ক হৈ থাকে। কিন্তু কিয় জানেনে? যদি নেজানে বলক আমি জানো কিয় এনেকুৱা হয়। আপুনি জানেনে যে ডাৱৰবোৰ আমাৰ পানীৰে আন এটা ৰূপ। মানে সাগৰ মহাসাগৰ বা নদ নদীত থকা পানীবোৰ গৰমৰ দিনত কি হয়, আপোনাৰ বাষ্পীভূত হৈ আকাশলৈ উৰি যায় আৰু সেই জলীয় বাষ্পবোৰ ঘনীভূত হৈ একেলগ লাগি ডাৱৰৰ সৃষ্টি হয়। কিন্তু বৰষুণ হোৱাৰ সময়ত বা বৰষুণ হোৱাৰ অলপ আগত কি হয়, আপোনাৰ ডাৱৰত যিটো পানীৰ ডেনচিটি থাকে অতিকে বেছি হয় আৰু ড্ৰপলেটছবোৰ, পানীৰ জলীয় বাষ্পৰ ড্ৰপলেটছবোৰ ডাঙৰ ডাঙৰ হয়, যাৰ কাৰণে কি হয়, তাৰ ডাৱৰৰ ঘনত্বটো, ডেনচিটিটো বহুত বেছি হৈ যায়, যাৰ কাৰণে ইয়াৰ মাজেৰে সূৰ্যৰ বেছি পোহৰ পাৰ হ'ব নোৱাৰে। সেইকাৰণে আমি কি ডাৱৰবোৰক ডাৰ্ক দেখা পাওঁ। কিন্তু ফৰকাল বতৰত যেতিয়া ডাৱৰটো ইমান ডাৰ্ক নহয়, তো পাতল থাকে, বৰষুণ কেতিয়া হয়? যেতিয়া ডাৱৰত জলীয় বাষ্পৰ ঘনত্ব, ডেনচিটিটো বহুত বেছি হয় আৰু ড্ৰপলেটছবিলাক ডাঙৰ ডাঙৰ হয়, তেতিয়াই বৰষুণ হয়। আৰু যেতিয়া ড্ৰপলেটছবিলাক ডাঙৰ হ'ব আৰু ঘনত্ব বেছি হ'ব, তাৰ মাজেৰে আমি জানো যে যিকোনো বস্তুৰ ঘনত্ব বেছি হ'লে তাৰ মাজেৰে যিকোনো বস্তু সোমোৱাটো অলপ কঠিন হৈ পৰে। যিহেতু বৰষুণৰ সময়ত ডাৱৰৰ ঘনত্বটো বেছি হৈ থাকে, তাৰ কাৰণে সূৰ্যৰ পোহৰো সোমোৱাটো অলপ কঠিন হৈ পৰে বা কমকৈ সূৰ্যৰ পোহৰ পাৰ হয়, যাৰ কাৰণে আমি ডাৰ্ক দেখা পাওঁ। কিন্তু ডাৱৰবোৰ বৰষুণ হোৱাৰ আগত বা যেতিয়া নতুনকৈ সৃষ্টি হয়, তেতিয়া তাৰ ঘনত্বটো বহুত কম থাকে, ডাৱৰবিলাক পাতল থাকে, জলীয় বাষ্পৰূপে থাকে পানীবিলাক, ডাৱৰটোও জলীয় বাষ্পৰূপে থাকে, যাৰ কাৰণে সূৰ্যৰ ৰশ্মি অতি সোনকালে পাৰ হ'ব পাৰে, অতি সহজভাৱে পাৰ হ'ব পাৰে, আৰু যাৰ কাৰণে আমি কি দেখা পাওঁ? ডাৱৰবিলাকক হোৱাইট দেখা পাওঁ। আই হোপ আপোনালোকে বুজি পাইছে। যদি কিবা বুজি নাপায় কমেণ্ট কৰি জনাব, মই কমেণ্ট ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। আৰু মোৰ নেক্সট ভিডিঅ' কোন টপিকৰ ওপৰত হ'ব লাগে সেইটো কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপুনি পাই যায়।